হেল্ল' গাইছ, মই মানে ওলালোঁ তিনিচুকীয়া মাকুমলৈ বুলি ওলালোঁ। যিহেতু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মিনি ব্লগ কৰি আছোঁ, তো ফাৰ্ষ্ট টাইমৰ কাৰণে মিনি ব্লগটো কেনেকুৱা হয় জানো কমেণ্টত জনাবচোন। আৰু আজি মই মানে মাকুমত মানে কাপোৰ ল'বলৈ ওলালোঁ, মেখেলা চাদৰ। আৰু যিহেতু আমাৰ ইয়াৰ বাইদেউহঁতে বাচি আছে আৰু মোৰ ৱাইফো আহিছে, তো গাইছ ফাইনেলি মানুহ ইমানেই জাম হৈছে চোৱকচোন। যিহেতু মানে বিহুৰ ছিজন আহি আছে ন, সেইবাবে মানে খুবেই মানুহ হৈছে। আৰু আমাৰ বাইদেউকেইজনীয়ে কাপোৰ বাচি আছে আৰু ৱাইফেও বাচি আছে, আৰু লগতে মোৰ লগতে নিতুলো বাচি আছে। আৰু মানে সিহঁতক কৈছোঁ অলপ সোনকালে বাচি লোৱা দেই, কাপোৰ বহুতেই মানুহ জাম লাগিছে। তো ফাইনেলি মানে আমাৰ এতিয়া মানে কাপোৰ লোৱা হৈ গ'ল। আৰু যিহেতু মানে আপোনাৰ অলপ ৰেষ্ট ল'বলগীয়া হৈছে, আকৌ ঘৰলৈ গুচি যাব লাগিব ন, প্ৰায় 20-30 কিলোমিটাৰমান হ'ব চাগে। তো আজিলৈ বাই বাই, আজিলৈ ইমানেই।